আমার উম্মত বলে যারে যান মাফ করো গো মাবুদ আল্লাহ উম্মত আমার গুনাহগার আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। নামাজ পড়ো রোজা রাখো ওহে মুমিন মুসলমান মা বাবারি খেদমত বিনে যাইতে হবে জাহান্নাম। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। নামাজেতে গেলে পড়ে নামাজে না দিলি মন ঠাকুর থুকুর সিজদা দিলি মুরগায় যেমন খায় রে ধান। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। মুর্শিদ তাসপীর ও মুর্শিদ বাবা হুজুর কিবলা আমার অতি মহব্বতর পীরজাদা রাব্বানুল ইসলাম সাহেব কিবলা হযরতুল আল্লামা মাওলানা খলিফা মুফতি মোহাম্মদ মুজাহিদ আলী সাহেব কিবলা উলামায়ে আহলে সুন্নাত মুরব্বিয়ান বাবা সকল মোর সমনীয়া ভাই বন্ধুসকল পর্দার আড়ত থকা মা ও ভনীসকল আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওয়া আলাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মহান আল্লাহ পাক রব্বুল আলামিনের দরবারত লাখ লাখ শুকরিয়া। আজি পবিত্র মিলাদু মেহফিলত কিছু সময় জান্নাতৰ বাগানত বহাৰ তৌফিক মহান আল্লাহ পাক রব্বুল আলামিনে আমালোকক দান কৰিছে। সেই মহান আল্লাহ পাক রব্বুল আলামিনের দরবারত আমি সকলে এবাৰ শুকরিয়া আদায় কৰিম। সকলে কক আলহামদুলিল্লাহ। কারণ যে জায়গাত এজন আউলিয়া হাজির ও নাজির হয়, যে জায়গাত আউলিয়ার হাজির হয়, যে জায়গাত এজন আউলিয়ার নামত জলসা উরুস মেহফিল মিলাদ আয়োজন করা হয়, সেই জায়গাত কমসে কম 40,000 আউলিয়ার রুহানি হাজির হয়। কক সুবহানাল্লাহ। আজি আমি প্রত্যেকে আমার পীর ও মুর্শিদ বাবা হুজুর কিবলা সন্মুখত জিয়ারত আমি প্রত্যেকেই কৰি আছো। ঈশার নামাজৰ পিছৰ পৰাই এতিয়া পৰ্যন্ত বহু ধুনীয়া ধুনীয়া কোরআন ও হাদিস অনুযায়ী নামাজ রোজা পর্দা পুশিদা নবীর মহব্বত মা বাবার খেদমত বহু ধুনীয়া ধুনীয়া কিন্তু ওয়াজ নসিহত হৈছে। ভাই মুছলমান ওয়াজ আৰু কৰিবলগীয়া নাই। আপোনালোকৰ ইমাম সাহেবে যিখিনি কথা ক'লে গোটেইখিনি বস্তু সাঙুৰি কৈছে। আমাৰ পীৰ ও মুৰ্শিদ বাবা হুজুৰ কিবলা দুজাহানেও কৈছে, লগতে আমাৰ পীৰজাদা ৰাব্বানুল ইছলাম সাহেবেও আপোনালোকৰ সন্মুখত দাঙি ধৰিছে ওয়াজ আৰু কি কৰে। ওয়াজ নাই, কিন্তু মই কেইটামান কথা মোৰ নিজৰ কথিত ভাষাত গাঁৱলীয়া হিচাপে ওয়াজৰ সুৰত নহয় দুটামান কথা কোৱাৰ দৰে কথা কম আপোনালোকৰ সন্মুখত। ইয়াৰ ভিতৰত যদি কিবা ভুল ও বেয়াদবি হয় আল্লাহৰ হস্তে সকলোৱে মোক মাফ কৰিব। মই পবিত্ৰ কালামুল্লাহ শৰীফৰ ভিতৰত আয়াতে কালিমা তিলাৱত কৰিছোঁ যে বিসমিল্লাহির রহমানির রহিম। আল্লাহ পাক রব্বুল আলামিনে ফরমায়, হে মোর মহব্বতর হাবিব, হে মোর নবী সরকারে মদিনা তুমি খুল্লম খোলা ভাবে কই দিয়া। আল্লাহর নবী সরকারে মদিনা
পায়গম্বর রসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক কৈছে, হে মোর মহব্বতৰ হাবিব, তুমি খোলা ভাবে মোর বান্দা তোমার উম্মতৰ মাজত তুমি কৈ দিয়া যে মোর বান্দা নবী তোমার উম্মতে যদি মই আল্লাহ পাকৰ লগত মহব্বত কৰিব বিচাৰে, ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ, সৰ্বপ্ৰথম হে মোর মেহবুব তোমার আগতে পাইৰবি কৰিব দিয়া। কক সুবহানাল্লাহ। তোমার লগত সর্বপ্রথম মহব্বত কৰিব দিয়া। যেতিয়া তোমার লগত মহব্বত হব, মই কুদরতি আল্লাহ পাকৰ লগত মোর বান্দা নবীর উম্মতৰ মহব্বত হব। কক সুবহানাল্লাহ। আমি আল্লাহর নবী সরকারে মদিনা পায়গম্বর রসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম বাস্তব নয়নের দ্বারা আমি দেখা নাই ভাই মুসলমান। সাহাবায়ে কেরাম সকলে আল্লাহর রসুলক দেখিছিল, সাহাবায়ে কেরাম সকলে আল্লাহর নবীর লগত মহব্বত কৰিছিল, আল্লাহর নবীর লগত উঠা বহা কৰিছিল, আল্লাহর নবীর মহব্বত তেওঁলোকে বুঝি পাইছিল, খোদ কুদরতি আল্লাহ পাকৰ লগত তেওঁলোকৰ মহব্বত হৈছিল। কক সুবহানাল্লাহ। যেহেতু আমি আল্লাহর নবীক বাস্তব নয়নৰ দ্বাৰা বাস্তৱত আমি দেখা নাই, আমি কাৰ লগত মহব্বত কৰিলে, কাৰ লগত উঠা বহা কৰিলে সেই নবী সরকারে মদিনাৰ লগত আমাৰ মহব্বত হ'ব, যি নবীৰ লগত মহব্বত কৰিলে খোদ কুদরতি আল্লাহর লগত আমাৰ মহব্বত হ'ব। কক সুবহানাল্লাহ। তো আমার নবী সরকারে মদিনা পায়গম্বর রসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আমি খুদু ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ, আমি এনেকুৱা কোন ব্যক্তি যার লগত আমি মহব্বত করিলে আপনার লগত মহব্বত হব। আল্লাহর নবী পবিত্র হাদিসে মুবারকার ভিতরত ফরমায়, কালান নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, আল উলামাউ ওয়ারাসাতুল আম্বিয়া। কক সুবহানাল্লাহ। দুনিয়ার জমিনত আলিম উলামা হাফিজ কারি মুফতি মুহাদ্দিস আল্লাহর নবীর উত্তর অধিকারী। কিন্তু ভাই মুসলমান, এই দুনিয়ার জমিনত হাফিজ কারি মুফতি মুহাদ্দিস তো বহু ধরনের, বহু বজারে বজারে চকে চকে গাঁৱে গাঁৱে ঘৰে ঘৰে বহু ধৰণৰ আলিম দেখা যায়, বহু ধৰণৰ হাফিজ কারি মুফতি মুহাদ্দিস দেখা যায়। কিন্তু সকলো আলিম উলামাৰ লগত মহব্বত কৰিলে আল্লাহৰ নবীৰ লগত মহব্বত নহয়। কক সুবহানাল্লাহ। কেনেকুৱা আলিমৰ লগত আমি মহব্বত কৰিম? আমার নবী সরকারে মদিনা পায়গম্বর রসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ফরমায়, আমাক কৈ দিছে যে হে মোর মহব্বতৰ উম্মত উম্মতি সকল তোমালোকে শুনা, মই নবী মুহাম্মদুর রাসূলুল্লাহর চাৰিটা ইলম আছিল, ইলমে শরীয়ত, ইলমে তরিকত, ইলমে হকীকত আৰু ইলমে মারিফত। কক সুবহানাল্লাহ। যিজন আলিমৰ ভিতৰত এই চাৰিটা ইলম কম বেছি টকাত সারি আনা যার ভিতৰত তোমালোকে পাবা, সেইজন হৈছে আল্লাহর বন্ধু ওলি আল্লাহ। কক সুবহানাল্লাহ। সেইজন আল্লাহর বন্ধু ওলি আল্লাহ, যার ভিতৰত আমার নবীর আকীদা, যার ভিতৰত আমার নবীর তরিকা, যার ভিতৰত আমার নবীর সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ নিয়ম নীতি আছিল। কক সুবহানাল্লাহ। সাহাবায়ে কেরাম সকল যেতিয়া আল্লাহর নবীর লগত বহিছিল, আল্লাহর নবীয়ে খানা পিনার কথা আলোচনা কৰা নাছিল ভাই মুসলমান। আল্লাহর নবীয়ে দুনিয়াদারি কথা পাতা নাছিল, আল্লাহর নবীয়ে কেবল মাত্র আল্লাহ আল্লাহর রসুলের প্রশংসা কৰিছিল। কক সুবহানাল্লাহ। আল্লাহর কালাম আমার নবী সরকারে মদিনার বয়ান আলোচনা কৰিছিল। আজিৰ জামানত হে সকল আলিম, যাক আলিম বলি আল্লাহর নবীয়ে ঘোষণা কৰিছে, আল্লাহ পাক রব্বুল আলামিনে হে সকলক আল্লাহর বন্ধু ওলি আল্লাহ বলি ঘোষণা কৰিছে। কক সুবহানাল্লাহ। যাক আমি পীর মুর্শিদ বলি কওঁ। পীর মুর্শিদৰ ভিতৰত এই চাৰিটা ইলম আছে ভাই মুসলমান। পীর হওয়া কিন্তু ইমান সহজ নহয়। আল্লাহর বন্ধু ওলি আল্লাহ হওয়াতো ইমান সহজ নহয়। আলা হযরত আজিমুল বরকত মুজাদ্দিদ দীন ও মিল্লত ফাজিল बिरलिबी अलैहि रहमत व रिदवान ने फरमाए, निगाहे बली में वो तासीर देखिए, बदलती है हजारों की तकदीर देखिए। কক সুবহানাল্লাহ। কোনোবা মসজিদত যেতিয়া কোনোবা ইমাম আহে, আপোনালোকে দেখিব মসজিদত মুক্তাদি নধৰা হৈ যায়। নামাজিৰ অভাৱ নাথাকে ভাই মুসলমান। নামাজের এনেকুৱা এটা খুঁত আহে বানপানীৰ দৰে। কিন্তু আকৌ এনেকুৱা কিছুমান আমাৰ নিচিনাই আলিম মসজিদত আহি যেতিয়া ইমাম হয়, ইমাম হোৱাৰ লগে আজি এটা কালি এটা কৰি কিন্তু মুক্তাদি নোহোৱা হয়। লাষ্টত অকল ইমামেই আজান দিব লাগে, ইমামেই মুক্তাদি হৈ নামাজ পঢ়িব লাগে। তেনেকুৱা বৰ্তমান আমাৰ সমাজত ভাই মুছলমান। আজি আপোনালোকৰ ইমাম সাহেবে ক'লে
যে পবিত্ৰ জলসা কমিটি যিখন আছে এওঁলোকে 5 ওয়াক্ত নামাজ পঢ়াটো দূৰৰ কথা, এওঁলোকে জুম্মাৰ নামাজতো নাযায়। এইটো আমাৰ কাৰণে কিন্তু এটা বহু ডাঙৰ ক্ষতি ভাই মুছলমান। আমি কিহৰ কাৰণে নাযাওঁ নামাজত? কি বেয়া পাওঁ আমি? আৰু নামাজত আল্লাহৰ বান্দা নবীৰ উম্মত কিহৰ কাৰণে নাযায়? নাযাব কিয়? আমাৰ নিচিনা আলিমে যদি আমি সুন্দৰভাৱে নামাজ ৰোজা হজ জাকাত পৰ্দা পচিদা নিয়ম নীতিৰ কথা যদি আমি আলোচনা কৰোঁ, আমি সুন্দৰভাৱে বুজাই দিওঁ, তেতিয়াহ'লে নিশ্চয় কৰি তেওঁ বুজি পাব হেদায়তৰ মালিক হৈছে আল্লাহ পাক। কওক সুবহানাল্লাহ। নচিহতৰ মালিক হ'ল আলিম উলমা সকল। আমি নসিহত কৰিম কিন্তু হেদায়ত কৰাৰ মালিক আল্লাহ পাক। আমি যেতিয়া কম কোৱাৰ নিচিনাকৈ যদি আমি কওঁ, আজি কওঁতে কালি কওঁতে পাথৰ ঘঁহিলেও বোলে হৈ যায়। কওক সুবহানাল্লাহ। হৈ যায় নে নাযায় ভাই মুছলমান? আজি কওঁতে কালি কওঁতে অটোমেটিক আপোনাৰ মনটো আল্লাহ পাক ৰাব্বুল আলামিনে হালিম কৰি দিব। বছৰ হাফি ৰহমতুল্লাহ আলাই মদখুৰ আছিল, জুৱাখুৰ আছিল, ইমান দুনিয়াৰ জমিনত বেয়া কাম যিমান আছিল, বছৰ হাফি ৰহমতুল্লাহ আলাই এটাও বেয়া কাম নকৰাকৈ থকা নাছিল। যাৰ নামটো আল্লাহ পাক ৰাব্বুল আলামিনে আল্লাহৰ বন্ধু ওলি আল্লাহৰ লিষ্টত লিখি দিছিল। ইমান ডাঙৰ বেয়া, ইমান মহাপাপী, ইমান গুণাগাৰ, ইমান ডাঙৰ পাপী এজনকো যেতিয়া আল্লাহ পাক ৰাব্বুল আলামিনে আল্লাহৰ বন্ধু ওলি আল্লাহৰ লিষ্টত নাম লিখি দিলে, কাৰ গুণত? নিজৰ মহব্বতৰ বিবিয়ে সদায় আল্লাহৰ ওচৰত কান্দা কাটা কৰিছিল। নামাজৰ পিছত তসবিহ তিলাৱত কৰি আল্লাহৰ ওচৰত দোৱা কৰিছিল, আল্লাহ আপুনি হেদায়তৰ মালিক, আল্লাহ পাক মোৰ স্বামীক আল্লাহ আপুনি হেদায়ত কৰক। তো বিবিৰ দোৱা আল্লাহ পাকে কবুল কৰিছিল। আৰু বছৰ হাফি ৰহমতুল্লাহ আলাই আল্লাহ পাক ৰাব্বুল আলামিনে আল্লাহৰ বন্ধু ওলি আল্লাহ বুলি কবুল কৰিছিল। ভাই মুছলমান, আজি আমি কোরআন হাদিসৰ বহু ডাঙৰ আলিম, বহুত ডাঙৰ ডাঙৰ আমি আলিম, কিন্তু আমি দমফালি মাৰি কথা ক'লেই নহ'ব। কথা ক'লেই নহ'ব ভাই মুছলমান। মুক্তাদিয়ে যেতিয়া ইমামৰ পিছত নামাজ পঢ়িব, যেতিয়া ইমামৰ কেৰাতত মজা পাব, ইমামৰ তকবীৰত যেতিয়া মজা পাব, এক ওয়াক্তত নামাজত যোৱা মানুহজন আৰু দ্বিতীয় ওয়াক্তত যাবৰ কাৰণে মনত কৰিব। কওক সুবহানাল্লাহ। যি আলিমে বদগিল্লা কৰে, যি আলিমে চুগলিখোৰ কৰে, যি আলিমে নেকি কোনে কি কৰিছে কোনে কি কৰা নাই তাক যদি বদগিল্লা কৰি ফুৰে, সেই আলিমৰ পিছত নামাজ পঢ়িলে কি নামাজ হ'ব নেকি? তেনেকুৱাও তো আলিম আমাৰ সমাজত আছে ভাই মুছলমান, আছে না নাই? মোৰ কথাই মই কওঁ। আজি মই আপোনালোকৰ সন্মুখত বহুত ধুনীয়া ধুনীয়া কোরআন হাদিসৰ কথা কম। কালি যদি যাই মই খান্দাজানৰ বজাৰত যদি যাই পেলাই কওঁ বোলে অমুক হুজুৰ এনেকুৱা, এই অমুক মৌলানা তেনেকুৱা, অমুক মোল্লা তেনেকুৱা, অমুকে এইটোহে কৰে সেইটোহে কৰে, এইটো আল গিবাতু আসাদ্দু মিনাল জিনা, আল্লাহৰ নবী সৰকাৰে মদিনায় ফৰমায় সেইটো হৈছে গিবত, সেইটো হৈছে চুগলিখোৰ, যাক আমি কওঁ। এইটো কিন্তু ভাই মুছলমান আমাৰ আলিমৰ মাজত বেছি, আম পাব্লিকৰ মাজত কম, আমাৰ কিন্তু আলিমৰ মাজত বেছি। আৰু আমি যেতিয়া নিজে আলিম ঠিক নহওঁ, পাব্লিকক আমি কেতিয়াও ঠিক কৰিব নোৱাৰিম। সুবহানাল্লাহ। পাৰিম জানো আমি? আল্লাহৰ নবী সৰকাৰে মদিনা পায়গম্বৰ ৰসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ওচৰত এজন বুঢ়ী মা নিজৰ নাতিক লৈ গৈছে। যাই আল্লাহৰ নবীক কৈছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ নাতি এনেকুৱা মিঠাই খায় যি মিঠাই মই কিনি দিয়াৰ শক্তি নাই, কিন্তু আল্লাহৰ নবী সরকারে মদিনা পায়গম্বর রসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামেও নিজেও কিন্তু মিঠাই খাই বহুত ভাল পাইছে। আল্লাহর নবীয়ে বুঢ়ীমাক কৈছিল, বুঢ়ীমা তুমি এতিয়া যোৱা, দুদিন পিছত তোমাৰ নাতিক মোৰ ওচৰত তুমি লৈ আহিবা। আল্লাহর নবী আগতে বাদ দিছে মিঠাই খোৱাটো, আল্লাহর নবী ত্যাগ কৰিছে, মই আজিৰ পৰা মিঠাই নাখাওঁ। তো দুদিন পিছত যেতিয়া আকৌ বুঢ়ীমাই নাতিনীয়েকক লৈ আল্লাহৰ নবীৰ ওচৰত গৈছিল, যোৱাৰ লগে লগে আমাৰ নবী সৰকাৰে মদিনা পায়গম্বৰ ৰসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে সুন্দৰভাৱে এই সৰু বাচ্চা না এই বুঢ়ীমাৰ নাতিক ধুনীয়াকে আল্লাহৰ নবীয়ে বুজাই দিছিল, বোলে বাবা তুমি মিঠাই আজিৰ পৰা নাখাবা, তুমি মিঠাই খাবা কিন্তু কম পৰিমাণে তুমি খাবা। সর্বপ্রথম আদর্শ নীতি আল্লাহর নবীয়ে আগে পালন কৰিছিল, তাৰ পিছত বেলেগক মানা কৰিছিল। ভাই মুছলমান, সর্বপ্রথম আমি আলিম ঠিক হ'ব লাগিব। আমি আলিমে যদি কাৰো বদগিল্লা নকৰো, আম পাব্লিকেও নকৰে। ভাই মুছলমান,
আৰু যদি আমি আলিমে বদগিল্লা কৰোঁ পাব্লিকে আৰু চান্স পাব, সুবিধা পাব যে জোনাবে কয় তেওঁলোকে গুনাহৰ কাৰণে ভয় নকৰে আৰু আমি কি। কাৰণ কাল হাছৰ কিয়ামতৰ দিনাখন বোলে জানাৰ গলত নাজানাৰ বোলে ঠেঙত। আমি একোৱে নাজানো, তেওঁলোকে হাদিছ কোৰাণ পঢ়ি বহু জানে, তাৰ পিছতো তেওঁলোকে কোনে কি কৰে কোনে কি নকৰে বদগিল্লা কৰি ফুৰে। গতিকে তেওঁলোকে যদি কৰিব পাৰে আমি কিয় নোৱাৰোঁ? তেওঁলোকে যদি এক কৰে আমি পাব্লিকে আৰু দুই বেছিকে কৰিম, নহয় জানো ভাই মুছলমান? আজিতো বৰ্তমান প্ৰচলিত আমাৰ সেইটোৱে আকিদা হৈছে আমাৰ। গতিকে সৰ্বপ্ৰথম যদি ঘৰখনৰ মুৰব্বীটো ঠিক, ঘৰখনৰ পৰিয়ালটো ঠিক। যদি মুৰব্বীৰ ভেজাল, পৰিয়ালৰ ভেজাল। কাৰণ মুৰব্বীয়ে যদি পৰিয়ালটোক বুজাব নোৱাৰে, পৰিয়ালৰ কথা মুৰব্বীয়ে মানিব নেকি? পৰিয়ালৰ কথাও মুৰব্বীয়ে মানিব লাগিব আৰু তেতিয়াহে মুৰব্বীৰ কথা পৰিয়ালে মানিব। কওক সুবহানাল্লাহ। গতিকে আমি আলিম উলামা ওয়ারাসাতুল আম্বিয়া, যাক আল্লাহৰ নবীয়ে ফৰমায়, যাক আল্লাহৰ নবী ওয়ারাসাতুল আম্বিয়া বুলি কৈছে, যে সেই ওয়ারাসাতুল আম্বিয়াৰ আকিদা কেনেকুৱা, সেই ওয়ারাসাতুল আম্বিয়াৰ তৰিকা কেনেকুৱা, আল্লাহৰ নবীৰ চৰিত্ৰ, আল্লাহৰ নবীৰ আখলাক, আল্লাহৰ নবীৰ নীতি নিয়ম তেওঁলোকৰ মাজত আছেনে নাই? যদি আছে তেওঁলোকক আমি মানিম, আৰু যদি নাই তেতিয়াহ'লে আমি তেওঁলোকক নামানো। নে কি কয় ভাই মুছলমান? যদি আল্লাহৰ নবীৰ তৰিকা, আল্লাহৰ নবীৰ আকিদা, আল্লাহৰ নবীৰ নীতি নিয়ম যদি তেওঁলোকৰ মাজত আমি পাওঁ, তেওঁলোকক আমি মানিম, আৰু যদি নাপাওঁ আমি নামানো। আজি এজন পীৰ আউলিয়াৰ ওচৰত আপোনালোকে যাওক, আমাৰ পীৰ মুৰ্শিদৰ ওচৰত বুলিয়েই নহওক, যোন পীৰৰ ওচৰতে আপোনালোকে যাওক, যাই বহাৰ লগে লগে আপোনালোকৰ ভোক পিয়াহৰ কথা মনত নপৰে। কওক সুবহানাল্লাহ। কিন্তু আমাৰ নিচিনা 10জন আলিমৰ লগত যেতিয়া যায় আপোনালোকে বহিব, আপোনালোকৰ কিন্তু দুনিয়াদাৰী বহু ধৰণৰ বাজে, তেওঁলোকৰ কথা আমালোকৰ এইখন কাণেৰে সোমাই এইখন কাণেৰে ওলাই যায়। আমাৰ দুনিয়াদাৰী বাজেট কিন্তু চলি থাকে ভাই মুছলমান। কিন্তু আল্লাহৰ বন্ধু ওলি আল্লাহৰ লগত যেতিয়া ওলি আল্লাহৰ সোহবতত আমি বহো, বহাৰ লগে লগে আমাৰ কেনেকুৱা এটা হয় যে আল্লাহ আল্লাহৰ ৰসুলৰ প্ৰশংসা, আল্লাহ আল্লাহৰ ৰসুলৰ বয়ান আমি শুনি আমাৰ ভোক পিয়াহৰ কথা মনত নপৰে, আপোনাৰ মোৰ টোপনিৰ অনুভৱ নহয়। কওক সুবহানাল্লাহ। আজি এই পবিত্ৰ জলসাখন পাতিছে, এই জলসাখন পাতাৰ কাৰণে তেওঁলোক গুণাগাৰ নহয়, এই জলসাখন তেওঁলোকৰ নহয়। এই জলসাৰ জাগা টুকুৰা আৰম্ভ হোৱাৰ পৰা শেষ নোহোৱা পৰ্যন্ত এই টুকুৰা জাগাৰ নাম হৈছে ৰিয়াজুল জান্নাত। কওক সুবহানাল্লাহ। আমি জান্নাতত প্ৰৱেশ কৰিছো ভাই মুছলমান, এই জান্নাতত বহিছো। কাল হাছৰ কিয়ামতৰ দিনাখন এইখন সামিয়ানা কিন্তু আপোনাৰ মোৰ কাৰণে সাক্ষী হৈ ৰ'ব। যদি আমি খাজ দিলে বহিছো, খাস নিয়তে যদি আমি বহিছো, নিশ্চয় কৰি আপোনাৰ মোৰ কাৰণে কিন্তু সাক্ষী হ'ব হাছৰ কিয়ামতৰ দিনাখন। আৰু যদি আমি ভাবো বোলে আজি আমি এই জান্নাতৰ বাগানত বহা নাই, চুতীয়া কাটাতহে বহিছো আমি, তেতিয়াহ'লে কিন্তু লাভ একো নাই, লাভ আমাৰ একো নহ'ব ভাই মুছলমান। গতিকে নিয়ত, কাৰণ বুখাৰী শৰীফৰ 1 নম্বৰ হাদিছ, ইন্নামাল আমালু বিন্নিয়ত, সকলো কৰ্ম ধৰ্মৰ ফয়সালা কিন্তু নিয়তৰ ওপৰত। আমি নামাজ 1000 রাকাত পঢ়ো, কিন্তু ভাই মুছলমান যদি মা বাবাক আমি বেয়া ব্যৱহাৰ কৰিছো, সেই নামাজে কিন্তু কামত নিদিব। নামাজ কিন্তু অনিবাৰ্য ফৰজে আইন, প্ৰত্যেকৰ কাৰণেই, কোনো নৰনাৰীৰ কাৰণে কিন্তু নামাজ মাফ নাই। আমি তৰিকা লৈছো, পীৰৰ হাতত হাত দি বিক্ৰী হৈছো, মুৰিদ হৈছো, তাৰ পিছত যে আমি নামাজ নপঢ়িম সেইটো কিন্তু নহয়। তৰিকা ল'লেও নামাজ পঢ়িব লাগিব, তৰিকা নধৰিলেও কিন্তু নামাজ পঢ়িব লাগিব। মুছলমান হোৱাৰ লগে লগে প্ৰত্যেকৰ ওপৰত কিন্তু নামাজটো ফৰজ, আল্লাহৰ হুকুম। আল্লাহৰ নবীয়ে বহু কষ্ট কৰি ভাই মুছলমান আমাৰ কাৰণে নামাজ আনিছিল, বহু কষ্ট কৰি আল্লাহৰ নবী আমাক নামাজ শিকাইছিল। সেই নবীৰ মহব্বত, সেই নবীৰ তৰিকাত যদি আমি আছো, নিশ্চয় কৰি আমি প্ৰত্যেকেই নামাজ পঢ়িম। কওক সুবহানাল্লাহ। আমি প্ৰত্যেকেই নামাজি, আমি নামাজৰ পৰা বিৰত কোনো নহয়। আজি যোৱা নাই, কালি আল্লাহ পাকে আমালোকক যোৱাৰ তৌফিক মহান আল্লাহ পাক ৰব্বুল আলামিন আমালোকক দান কৰে। সকলে কওক আমিন। কিন্তু আমি দোয়া কৰিব লাগে যে আজি মই সময় পোৱা নাই, যাতে আল্লাহ পাক ৰব্বুল আলামিনে মোক সময়টো মিলাই দিয়ে, মই কেনেকৈ নামাজটো পঢ়িব পাৰোঁ, নামাজত মই কেনেকৈ যাব পাৰোঁ। আপুনি যিকোনো কামৰ পৰা আহিছে, আপুনি মছজিদত আজান হৈ গৈছে, জামাত নাপায়, মছজিদত যোৱাৰ আপোনাৰ সময় নাই, আপুনি উজু কৰি সুন্দৰভাৱে আপোনাৰ ঘৰতে আপুনি নামাজটো পঢ়ক, তাত কোনোতো বাধা নাই ভাই মুছলমান। নামাজ যে মছজিদতেই পঢ়িব লাগিব বুলি কিবা বান্ধা আছে নেকি? একোতো বান্ধা নাই। আমি ঘৰত পঢ়িলেও হ'ব, কিন্তু জুম্মাটো ঘৰত পঢ়িলে নহ'ব, জুম্মাটো আমি মছজিদত পঢ়িব লাগিব।
और अल्लाहर नबी सरकारे मदीना पैगम्बर रसूल सल्लल्लाहु ताला अलैहि वसल्लमे फरमाय जुम्मार दिन तो होइसे गरीबर कारणे ईदर दिन। कक सुबहानाल्लाह सुबहानाल्लाह। गरीबर कारणे ईदर दिन, खुशिर दिन जुम्मार दिन तो। गतिके भाई मुसलमान अवहेला नकरिब, जिमान पारे चेष्टा करि नामाजर कारणे आगबाढ़ि आहक, नामाजर कारणे अकनमान मनतो धाउति दियक, आगबाढ़ि आहक। नामाज तो केनेকৈ आदाय करिले, नामाज केनेকৈ पढ़िले आल्लाह आल्लाहर रसूल खुशी हब। कारण आमी प्रत्येकेই कुल्लु नाफसिन जायकातुल मौत, এই দুনিয়াৰ পৰা কিন্তু প্ৰত্যেকেই যাব লাগিব ভাই মুছলমান। এদিন যে সেই অন্ধকার কবরত যাম তার যোগাৰ কিন্তু আমি দুনিয়াতে কৰিব লাগিব। টকা পয়সা ধন দৌলত খা সম্পত্তি মাটি বাড়ি সবকে লাগিব, কিন্তু তার মাজত আল্লাহর ইবাদত বন্দেগীও আমি কৰিব লাগিব। অকল যদি আমি ধন দৌলতৰ ওপৰতে পাগল, ইবাদত বন্দেগী যদি আমি নকৰোঁ, তেতিয়াহ'লে সেই ধন দৌলতত কিন্তু আমাৰ ৰহমত বৰকত নহয়। আমাৰ যে ঘৰে দুৱাৰে বহু ধৰণৰ বেমাৰ আজাৰ মুসিবতে দেখা দিয়ে, কিহৰ কাৰণে? যে ধন দৌলত আমি পাইছোঁ, কিন্তু আল্লাহৰ ওচৰত আমি শুকৰিয়া আদায় নকৰোঁ। নামাজ পঢ়ি যেতিয়া আল্লাহৰ ওচৰত আমি দোৱা কৰিম, আল্লাহ পাক ৰব্বুল আলামিনে নিশ্চয় কৰি আমাৰ ঘৰ সংসাৰত, আমাৰ পৰিয়ালৰ ভিতৰত বেমাৰ আজাৰ মুসিবতৰ পৰা আল্লাহ পাক ৰব্বুল আলামিনে আমালোকক হেফাজতত ৰাখিব। ৰহমত বৰকত সেইখন ঘৰত নাজিল হ'ব ভাই মুছলমান। গতিকে আমি নামাজৰ কাৰণে আগবাঢ়ি যাব লাগিব, নামাজৰ কাৰণে সকলোৱে আগবাঢ়ি যাব। মোৰ এইটো আপোনালোকৰ ওচৰত আবদাৰ, অনুৰোধ। কাৰণ আমি দেখিছোঁ আমাৰ পীৰ মুৰ্শিদ বাবা হুজুৰ কিবলাৰ হাতত আমি যেতিয়া মাদ্ৰাসাত পঢ়িছিলোঁ সেই সময়ৰ পৰা আজিলৈ আমি কোনোদিন দেখা নাই আমাৰ পীৰ মুৰ্শিদ বাবা উলিয়ে এক ওয়াক্ত নামাজ কাজা কৰিছে। কোনোবাই হয়তো বহুত ক'ব পাৰে, কিন্তু আমি নিজৰ চকুৰ দ্বাৰা বাস্তৱত আমি আজিলৈ দেখা নাই যে এক ওয়াক্ত নামাজ কাজা কৰিছে। সেই পীৰৰ আমি শিষ্য হৈ যদি আমি নামাজ নপঢ়োঁ, আমাক মানুহে নিন্দা কৰিব ভাই মুছলমান। আমি গণি বাবাক দেখিছিলোঁ পথাৰৰ মাজত যেতিয়া পেয়াক ৰুবৰ কাৰণে যায়, মানুহে পেয়াক ৰুই থাকে। সেই বোকাত গণি বাবাই কি কৰে, নিজৰ শিষ্য বালকৰ লগতো কি কৰে, পেয়াক ৰুয়। কিন্তু নামাজৰ টাইম হোৱাৰ লগে লগে উঠি আহি সুন্দৰকৈ উজুটো কৰি নিজৰ গামছাখন পাৰি দি নামাজৰ টাইমত নামাজটো আদায় কৰিছিল। কওক সুবহানাল্লাহ। গতিকে ভাই মুছলমান, সেই নিয়ম আমি পাইছোঁ, আমি দেখিছোঁ। গতিকে আমি নামাজৰ কাৰণে যাতে কোনো অৱহেলা নকৰোঁ। এই পবিত্ৰ জলসাখন যে পাতিছে, এই জলসাখনৰ উচিলায় এই আমাৰ যিসকল ভাইয়ে কষ্ট কৰি দিনে নিশাই এই পবিত্ৰ জলসাখন পাতিছে, তেওঁলোককো যাতে আল্লাহ পাক ৰব্বুল আলামিনে হেদায়তৰ ৰাস্তা দান কৰে। তেওঁলোক সকলোকে যাতে আল্লাহ পাক ৰব্বুল আলামিনে পাঞ্জাগানা নামাজি বনাই। সকলোৱে কওক আমিন আমিন। গতিকে ভাই মুছলমান, মই আৰু বহু দীঘলীয়া নকৰোঁ, বহল নকৰোঁ। এইখিনি বক্তব্য মই আপোনালোকৰ সন্মুখত ৰাখিলোঁ। ইয়াৰ ভিতৰত যদি কিবা ভুল বেয়াদবি হৈছে, আল্লাহৰ ওচৰতে আপোনালোকে মোক মাফ কৰিব। লগতে মই আৰু এটা কথা আপোনালোকক কওঁ যে আমি নামাজ, ৰোজা, হজ, জাকাত, ইবাদত বন্দেগী যিমানেই নকৰোঁ কিয়, যদি মা বাবা আমাৰ ওপৰত বেজাৰ, মা বাবা যদি আমাৰ ওপৰত নাৰাজ, এই নামাজ ৰোজা কিন্তু আমাৰ কামত নিদিব। যে মা বাবা বেজাৰ বুলি যে আমি নামাজ নপঢ়িম সেইটো নহয়, কিন্তু নামাজ আমি পঢ়িব লাগিব, নামাজ আমি পঢ়িব লাগিব। কিন্তু ভাই মুছলমান, তাৰ ভিতৰত এটা শৰ্ত দিছে যে মা বাবাক খেদমত কৰি আপুনি এক ৰাকাত নামাজ পঢ়ক, ৭০,০০০ ৰাকাত নামাজৰ সওয়াব আপোনাৰ মোৰ আমল নামাত আল্লাহ পাক ৰব্বুল আলামিনে দান কৰিব। কওক সুবহানাল্লাহ। মা হৈছে সন্তানৰ কাৰণে জান্নাত, বাবা হৈছে জান্নাতৰ দৰৱাজা। এই জান্নাতৰ দৰৱাজাৰ তালা হৈছে আমাৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ। কওক সুবহানাল্লাহ। আৰু সেই তালাৰ চাবি হৈছে আমার নামাজ, রোজা, ইবাদত, বন্দেগী। কিন্তু চাবির কেইটামান দাঁত আছে না নাই ভাই মুসলমান? এই চাবির দাঁত গীতা যাক আল্লাহ পাক রব্বুল আলামিনে ওসিলা কোরআন শরীফের ভিতৰত আহিছে, ইয়া আইয়ুহাল্লাযীনা আমানু ওয়াবতাগু ইলাইহিল ওয়াসিলা। যাক আমি পীর মুর্শিদ বলে মানিছো, যাক আমি গুরু বলে মানিছো, এই পীর মুর্শিদ হইছে আমালোকৰ কাৰণে সেই চাবিৰ দাঁত গীতা। কক সুবহানাল্লাহ। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। আল্লাহুম্মা সাল্লি আলা
আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ আল্লাহ রহমানকে বুঝিতে পারে তোমার ছায়ালে আল্লাহ রহমানকে বুঝিতে পারে তোমার ছায়ালে তোমার নূরে জগতে আলো তোমার নূরে জগতে আলোক এই দুনিয়া কম্পমানকে বুঝিতে পারে তোমার ছায়ালে আল্লাহ রহমানকে বুঝিতে পারে তোমার ছায়ালে তুমি জিন্দাকে মারিতে পারো মুর্দায় পারো দিতে জান বিনা খোদায় রাখছো আল্লাহ এত বড় আল্লাহ রহমানকে বুঝিতে পারে তোমার ছায়ালে আল্লাহ রহমানকে বুঝিতে পারে তোমার জানা হোক আমার ইছলাম দৰদী ভাই বন্ধু বাবাসকল আপোনালোকৰ বহু মূল্যৱান সময় মই নষ্ট কৰিলোঁ আমাৰ মাজত আমাৰ গাউছুল আজম দাৰুল উলুম গনিয়া মাদ্ৰাছাৰ হেড মুদাৰিছ ও খলিফা মুফতি মুহাম্মদ মুজাহিদ আলী সাহেব উপস্থিত হৈছে তেওঁ সুমধুৰ কোৰআন আৰু হাদিছৰ দ্বাৰা দলিল সহকাৰে আপোনালোকৰ সন্মুখত বয়ান ৰাখিব কিবা যদি আপোনালোকৰ প্ৰশ্ন মনত আছে যদি সুধিবলগীয়া কথা তেখেতক আপোনালোকে সুধিব পাৰিব কোৰআন হাদিছৰ দ্বাৰা তেখেতে আপোনালোকক উত্তৰ দিব মোৰ কাৰণে সকলোৱে দোৱা কৰিব ওয়াখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।